Hello guys, মই ধৰিত্ৰী আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। তো হেল্ল এভৰিৱান, বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। যদি আপোনালোকে অকল এন্টাৰটেইনমেন্ট ভিডিঅ' চাই ভাল পায় দেন প্লিজ এই ভিডিঅ'টো নাচাব, কাৰণ আজি এই ভিডিঅ'টো অকল এন্টাৰটেইনমেন্ট নহয়। আজি হৈ আছে মোৰ মুডটো অলপমান বেছিকে অফ। মানে কেতিয়াবা হয় ন, সদায় সদায়তো মানুহ সুখী থাকিব নোৱাৰে, কেতিয়াবা হয় চাগে, নে আপোনালোকৰ লগতো হয় নে নহয় নাজানো, মোৰ লগতো প্ৰায় হয়। কি হৈ আছে, ফিউচাৰত কি হ'ব, সেইবোৰ কথা ভাবি ভাবি নিজৰে বেয়া লাগে ন। আৰু মই ভাবোঁ তেনেকৈ যেতিয়া আমাৰ বেয়া লাগে, মানে যদি ডিপ্ৰেশ্যন বুলি কয় নে নকয় নাজানো, যেতিয়া মানে তেনেকৈ বেয়া লাগে, মই ভাবোঁ আমি নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। সেইবোৰে চাগে আমাৰ মুডটো বেটাৰ হোৱাত হেল্প কৰিব, মই ভাবোঁ। তো আপোনালোকে কি কৰে মোক জনাব প্লিজ। আৰু মই কৰি ভাল পাওঁ ৰং, মানে কালাৰ। আৰ্টিষ্টটো একেবাৰে নহয়, ভাল আৰ্টো নকৰোঁ, কিন্তু ৰং কৰি ভাল লাগে। আৰু সেইকাৰণে আজি কিছুমান পুৰণা বস্তু যিবোৰ বেয়া হৈ গৈছে বা যিবোৰ দেখিবলৈ বেয়া হৈছে, সেইবোৰৰ এটা নতুন ৰূপ দিম। মানে সেইবোৰ বস্তু ধুনীয়াকৈ ৰং কৰি ভাল কৰিবলৈ তুলিম, ভাল লাগা কৰিম। যদি এণ্টাৰটেইনমেণ্ট ভিডিঅ' চাই ভাল পায়, কিন্তু এণ্টাৰটেইনমেণ্ট নহ'বও পাৰে। আৰু নাজানো ইউটিউবত দুখবোৰ শ্বেয়াৰ কৰিব পাৰি নে নোৱাৰি, তথাপিও কৰিছোঁ। কি আৰু এইটোৱে লাইফ আৰু ন। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাব বিচাৰে চাব, কেনেকুৱা পালে চাই জনাব। এইটোৱেই সেই পুৰণা কলহটো, দেখিছেনে কেনেকুৱা একদম শেলাই পৰা নিচিনা ক'লা ক'লা হৈ গৈছে। বলকচোন এই পুৰণা কলহটো আমি নতুন কৰিবলৈ চেষ্টা কৰোঁ। ভাল লাগে ন, কিবা এটা পুৰণা বস্তু নতুন কৰি লৈ মোৰতো খুবেই ভাল লাগে। বলক
তো মোৰ কলহটো কালাৰ কৰি হ'ল আৰু কিবা কিবি কাম কৰিলোঁ এনেও মানে কি জানেনে মোৰ মাটি মানে যেতিয়া মোৰ মন চন বেয়া লাগি থাকে তেতিয়া মাটিৰ লগত কিবা কিবি কৰিলে মাটি চুলে মই নিজেই শান্ত হৈ যাওঁ ভাল লাগে মোৰ তো আপোনালোকেও যদি কেতিয়াবা এনেকৈ মুড চুড অফ হয় তেতিয়াহ'লে আপোনালোকে নিজেই ভাল লগা কামবোৰ কৰিব বেলেগক ডিষ্টাৰ্ব দি বেলেগৰ লগত দুখ শ্বেয়াৰ কৰাটো ভাল কথাই চাগে কিন্তু যিমানে যি নহওক নিজেই নিজক মুডটো কণ্ট্ৰল কৰিব ট্ৰাই কৰিব লাগে বেলেগৰ সাহাৰা লোৱাতকৈ মোৰ মতে মানে আৰু নিজেই নিজৰ সাহস হ'ব লাগে নিজেই নিজৰ ষ্টেণ্ড হ'ব লাগে নিজেই নিজক কণ্ট্ৰল কৰিব পাৰিব লাগে সেইটো কাৰণে যদি কেতিয়াবা এনেকৈ মুড বেয়া হয় তেতিয়াহ'লে আপোনালোকে নিজে ভাল পোৱা কামবোৰ কৰি চাব সঁচাকৈ মুডটো বহুত ভাল হয় আৰু এনেকুৱা টপিক ইউটিউবত দিব লাগেনে নালাগে নাজানো প্লিজ কমেণ্ট কৰি ক'ব দিব লাগেনে নালাগে এনেকুৱা টপিকবোৰ মুড বেয়া মুড ভাল আই ডণ্ট ন' তো বলক এতিয়া আপোনালোকক মোৰ কলহটো দেখাওঁ আৰু কলহটো দেখাই আজি ভিডিঅ'টো ইমানতে সামৰিম যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ 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 এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ ফুলৰ কালেকশ্যনবোৰ বেছি নাই অলপমান তো চাব বিচাৰেনে নাই ক'ব যদি বিচাৰে মই আপোনালোকক দেখাম ঠিক আছে বাই বাই আৰু থেংক ইউ ছ' মাছ আপোনালোকৰ ইমান মূল্যৱান সময়খিনি দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই আৰু যোনটো কলহটো সেইটো হৈছে এইটো আৰু এই গছজোপা যোনডাল হয় ন সেয়া অৰিজিনেল হয় কিন্তু নামটোহে মই ভালকৈ নাজানো এইটো কেনেকুৱা লাগিছে বাৰু